ধন্যবাদেই জনাইছোঁ আৰু আমাৰ এই কামটো ভাল হ'ব লাগে। গতিকে আমি যিমান প্ৰকাৰে পাৰিম সহায় সহযোগ কৰিম। কিবা হ'লে আগন্তুক আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰী আছে, আমাৰ দলীয় সংগঠনো আছে। গতিকে কিবা প্ৰব্লেম হ'লে সহযোগ কৰিম আমি। আৰু প্ৰতি মুহূৰ্তত থাকিবই আমাৰ আগন্তুকৰ যিজন আমাৰ প্ৰেচিডেণ্ট থাকে ইয়াতে থাকে, গতিকে আমিও থাকিম আৰু সকলো ৰাইজে সহযোগ কৰিব, সেইটো আমি প্ৰতিশ্ৰুতি দিওঁ। খালি আৰু বস্তুটো ভাল হ'ব লাগে। ইন ফিউচাৰ এই যিটো বস্তুটো আমি যিটো প্লেন মতে বস্তুটো হ'লেই হ'ল, বস্তু ভাল হ'ব লাগে। ধৰক যিখিনি আহিব লাগে চিপছৰ হেৰিখিনি বা কনষ্ট্ৰাকশ্যনৰ যিটো হেৰি মতে এষ্টিমেট মতে সেইমতে হ'ব লাগে আমি কামনা কৰিছোঁ। নচেন মিচিং, আমিও মিচিঙৰ কাৰণে আমি কাম কৰিব লাগিব। আমি ইয়াত 25 বছৰ 30 বছৰ যদি এই ৰাইজে আহা বুলি ক'লে ওলাই আহে এই মানুহখিনি, গতিকে আমি মিচিঙৰ কাৰণে যুঁজি আছোঁ। গতিকে আপুনিও মিচিঙৰ কাৰণেই যুঁজক, কামখিনি কৰক। গতিকে যে আপোনাৰ দ্বাৰা নিৰ্মিত বস্তুটো যে আমি ভৱিষ্যতে যদি আমি ইয়াৰ ফলটো যদি ভাল পাওঁ সেয়া কামনা কৰিছোঁ। আপোনালোকৰ সহায় সহযোগৰ অবিহনে এই অনুষ্ঠানটো কেতিয়াও সম্ভৱ নহয়। আপোনালোক আৰু মোৰ মনত কোনো উচ্চ নিচ নহয়, সকলো শস্য মই হৃদয়মংগ কৰিছোঁ। আৰু যিটো অনুষ্ঠান হ'ব, যিখিনি বস্তু মই পেলাম বা কৰিম সেয়া সম্পূৰ্ণ 1 নম্বৰ আহিব। সেইটো মই কথা ধৰক ইটাটো আপুনি অৰ্ডাৰ দিলে, বেলেগ এজনক আপুনি অৰ্ডাৰ দিলে, ইটাটো ৰাতিৰ ভিতৰত আহিলে আপুনি আছে হাতত, মিস্ত্ৰীয়ে যদি ৰাতিপুৱা কাম কৰিব, যদি ইটাটো 2 নম্বৰ আহে এক্সাম্পল, তেতিয়া আমিও আহিম 12টামান বজাত কথা এটা কৈছোঁ, আমাৰো নিজৰ মানে কৰ্ম আছে। তেতিয়া ইটাটো যদি 2 নম্বৰ ইটা আহে, তেতিয়া আপোনাক আমি ভাঙক বুলিও ক'ব নোৱাৰোঁ, লগাওক বুলিও ক'ব নোৱাৰোঁ। গতিকে এইটো নহ'বৰ কাৰণে যদি আপুনি ইটা বোলে আমি 10,000 আনিম, আপুনি আমাৰ 2জনমান ব্যক্তিক লগত লৈ কোনটো ইটা লাগে আপুনি লগত লৈ, আৰু বালি খুব নিম্নমানৰ বালি আমাৰ ইয়াত উপলব্ধ, ধনশিৰি বালি। আমি ধনশিৰি বালিটো আমি ইয়াত মানে একচেপ্ট কৰিব পাৰিছোঁ। আমাক লাগিব দৈ। আপুনি দৈ কোমল বালি আনোতে আপুনি ভালটোকে আনিবলৈ দিছে, কিন্তু যিজনে আনিছে সেইজনে আকৌ ওপৰৰ পৰা হেৰি দৈগুৰু নদীৰ পৰা ওপৰৰ পৰা আনি ইয়াত পেলাই দিব নহয়। এইটো যদি আমাক লগত সহযোগ কৰি আপুনি 2এজন যদি ব্যক্তিৰ লগত লৈ যায় বা কোনোবা এজনক ভাল ব্যক্তি আপুনি দায়িত্ব দিয়ে, তেতিয়া এই বালিটো ভাল বালি পাব। সেইটো কাৰণে আপোনাক মই অকণমান এইটো অনুৰোধ কৰিলোঁ। এইবোৰ আকৌ আমাৰ অনুৰোধটো অকণমান ৰক্ষা কৰিব বুলি